মাই 2020 টিপটপ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ। মানে আজি বহুত দিনৰ মোৰ ব্লগ আহিব, প্ৰায় 4 মাহ মানুহ মোৰ মানে গাইজ। আমাৰ এটা বিধেয়ত ডিম্পু বৰুৱা আছে, তো গাইজ ডিম্পু তো গাইজ আজি প্ৰায় বহুত দিনে जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है ज़माना तू चल कर न कर अगर मगर कैसा है ये सब আৰু গাইজ মানে ফাইনেলি ডিম্পুদা আহিছে আৰু মানে গাইজ আমি ইমান হেপী মানে ডিম্পুদাক লাইভত প্ৰথমবাৰৰ কাৰণে ৰিয়েলকৈ দেখিছোঁ আৰু মানে গাইজ ডিম্পুদাই নিজে গাড়ী থাৰখন লৈ আহিছে আৰু গাইজ ফটো চটো উঠিম আৰু পূৰা মানে গাড়ী পূৰা ফূৰ্তিত আছোঁ। তো গাইজ ডিম্পুদাই মানে গাড়ীখন পাৰ্ক কৰিব চাই আছে, তো মানে কিমান হেপী আমি মানে গাইজ কি ক'ম আৰু আপোনালোকক। তো গাইজ লাইভত প্ৰথমবাৰৰ কাৰণে এনেকুৱা চেলিব্ৰিটি ইউটিউবাৰ এটাক দেখিছোঁ আৰু গাইজ ফটো চটো উঠিম পূৰা মানে ডিম্পুদাক আপোনালোকক দেখুৱাব চাম। তো ব'লক। আৰু গাইজ মানে ডিম্পুদা মানে বহি ল'লা আহিকে আৰু গাইজ মানে মানুহ ভৰ্তি গৈছে ফটো উঠোঁ। তো চাব পাৰে চাৰিওকাষে মানে গাইজ ফটো উঠোঁ মানুহ আৰু গাইজ ময়ো উঠছোঁ, তো প্ৰকাশে উঠছি ফটো, তো মজা লাগছে। আৰু গাইজ মানে ফাইনেলি ডিম্পুদা মানে দোকানখনৰ উদ্বোধনী মানে ফিটা কাটিব উঠি গৈছে। তো ডিম্পুদাই দুই এষাৰ কৈছে আৰু গাইজ মানুহ চাব পাৰে চাৰো হয় কিমান মানুহ হৈছে, ডিম্পুদাৰ বিগ ফেন চব। তো গাইজ ব'লক কিনো হৈছে চাওঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, ডিম্পুদাই কিনো কৈছে তো সকলোবোৰ গম পাব। তো ব'লক। আমার কর্মী বিকাশ দেখায় বিকাশ দেখায় সম্পাদনা করেছে ডিম্পু বৰুৱা আৰু ইয়াৰ পিছতে প্ৰণৱে আমাৰ ভাৰতীয় তৰফৰ পৰা আমাৰ অসমীয়া স্বাভিমান ফুলাম চাপিৰে এই সম্বৰ্ধনা জনাবলৈ ওলাইছে আৰু আমাৰ অসমৰ জাতীয় প্ৰতীক গড়, এই গড়ৰ এটি প্ৰতিমূৰ্তি আমি ব্যৱস্থা কৰিছিলোঁ আৰু এই প্ৰতিমূৰ্তিটো আমাৰ চন্দন শইকীয়াই ডিম্পু বৰুৱাক আগবঢ়াইছে। এতিয়া ডিম্পু বৰুৱালৈ চন্দন শইকীয়া আৰু আমি এইখিনিতে আমি 1 মিনিট সময় ডিম্পু বৰুৱাক ৰাইজক উপস্থিত 1 মিনিট সময় তেওঁক ৰাইজক মনৰ ভাৱ তেওঁক প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। তাৰপিছতে আমাৰ এই কাৰ্যসূচীলৈ আমি আগবাঢ়িম। 1 মিনিট সময় আমি ডিম্পু বৰুৱাক নমস্কাৰ। নামিলে কোনটা লাগিব নামিলে কে লাগিব আৰু ইমান নৱমে ভগৱান হৈছে মিটিঙো চলি আছে অলপমান কাৰণে দেৰি হৈ আছে, বহুত ভাল লাগিছে। আৰু আজিৰ পৰা আৰু মই নামি দিলি পেলাই দিব
এতিয়া আমাৰ ডিম্পু বৰুৱাই আমাৰ ৰঙা পিঠা কাটি খুব বহুত বহুত কৰিব এতিয়া ডিম্পু বৰুৱা হাত কৰিছে অকমান আগতে উজুৰি দিলো এতিয়া আমাৰ ভাৰতীয় মানুহৰ ভিতৰলৈ ডিম্পু বৰুৱা আৰু গাইজ মানে ফাইনেলি ডিম্পুতে যাব ওলছে আৰু গাইজ কিমান মানুহ চাওঁ তো গাইজ ফাইনেলি ডিম্পুদাক লগ পালোঁ আৰু লগ পাই খুবেই ভাল লাগিল তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম